खुलुमबाय बयखौबो बिटिआरनि सिएम मानगनेत प्रमद बर' सारा खौरांगिरि मेलनि गेजेरजों माखासे गोनां गोनां बाथ्रा फोरमायदों। नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिना लानो हागोन। আছে 6 মাহ মাত্ৰ তাক চাকৰি আছে, তাকো মানৱতাৰ খাতিৰত আমি চাকৰি দিছো, এইটো বিপিএফে দিয়া নাই। এই জাস্টিসটো আমি কৰিছো। আৰু আজি ইহঁতে কৈছে যে আমি ভুৱা টিচাৰক চাকৰি দিছো। কোনজন টিচাৰ ভুৱা? টিচাৰ সকলক, টিচাৰ সমাজক অপমান কৰিবলৈ আপুনি সাহস ক'ত পালে? তেখেত সকলক আমি সমৰ্থন কৰক, সহায় কৰক। আজি যিখন 10খন কলেজ প্ৰভিন্সিয়েলাইজ হৈছে, সদায় কৈ আছে এইটো ঠগালে ঠগালে ঠগালে, অলৰেডি চেলাৰিয়ে পাই গ'ল। আৰু এই বছৰৰ বাজেটত 10খন কলেজৰ যিমানখিনি শিক্ষক আছে, ষ্টাফ আছে, তেখেত সকলৰ চেলাৰিৰ কাৰণে 70 কোটি টকা যিমান লাগে আঠানা বাজেটত চব ধৰা হৈছে। কোনো আঠানা পইচাও ৰৈ যোৱা নাই। যিখিনি স্কুল কলেজ ৰৈ গ'ল, বিটিআৰ ৰেকৰ্ডৰ 6.3 মতে, বিটিআৰ ৰেকৰ্ডৰ 6.3 ক্লজ মতে আমি তেখেত সকলক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আলোচনা কৰি আছে। কিন্তু অসমত এই শিক্ষাৰ বিষয়টো ইমানেই কমপ্লিকেটেড, এটাৰ পিছত আনটো সমস্যা ওলাই যাই থাকে। আৰু আজিৰ সমস্যা নহয়, যোৱা 30-40 বছৰৰ আগৰ পৰা অহা সমস্যা। গতিকে অলপ সময় লৈছে। আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত, অসম চৰকাৰৰ ওচৰত বিশ্বাস আছে। এই প্ৰভিন্সিয়েলাইজ কামটো আমি কৰিব নোৱাৰো। আজি যদি বিটিআৰত 500 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন, 1000 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন, এই গোটেই স্কুলটো আমি কৰিব পাৰিলেহেঁতেন। কিন্তু বিটিআৰত তেনেকা ৰেভিনিউ অহা বা তেনেকা চৰ্চ আমাৰ হাতত নাই। গতিকে এই কামটো অসম চৰকাৰে কৰিব লাগিব। আমি তেখেত সকলৰ ওপৰত বাট চাই আছো। আজি নহয় কালি কৰিব। অলৰেডি বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা, বিটিআৰ গভৰ্ণমেণ্ট, বিভিন্ন ছাত্ৰ সন্থা, জাতীয় সংগঠনৰ লগত পাতি এই স্কুলবিলাকৰ যিটো ছাৰ্ভে কৰা কাম, এইটো আমি এটা ফেজ কমপ্লিট কৰি লৈছো। গতিকে আমি এই কামটো সম্পূৰ্ণ কৰিবলৈ গৈ আছো। আজিৰ সময়ত ক'বলৈ মোৰ দুখ লাগিছে যে আজিৰ সময়ত পলিটিচিয়ান ভিতৰত সবচে ইৰেছপন্সিবল পলিটিচিয়ানটো হ'ল হাগ্ৰামা মহিলাৰী। দুনিয়াৰে সবচে ইৰেছপন্সিবল পলিটিচিয়ান। 2020 চনত ইলেকশ্যন জিকিল, তাৰ পৰা আজিলৈকে চৰকাৰ বনাবলৈ সিদিনা কাজিয়া কৰিবলৈ এছেম্বলিত আহিল, 2020ত আজিলৈকে একবাৰো ভৰি নিদিলে। এজন পাব্লিক প্ৰতিনিধিয়ে এছেম্বলিত 4 বছৰ নাযায়, প্ৰমোদ বৰক বেয়া পায়, এইটো বেলেগ কথা। প্ৰমোদ বৰৰ মুখ চাবতো আহিব নালাগে নহয়। আপোনাৰ পাব্লিকৰ প্ৰতি বিটিচিৰ 35 লাখ জনসাধাৰণৰ কাৰণে কথা ক'বলৈ নাই নেকি? আপোনাৰ নিজৰ সমষ্টিৰ মানুহৰ কাৰণে কথা ক'বলৈ নাই নেকি? তো কেনেকৈ ৰাজনীতি কৰিব এনেকা মানুহবিলাকে? আড্ডা মাৰিবলৈ বহুত সময় থাকে, মদ খাই ফুৰিবলৈ বহুত সময় থাকে, এছেম্বলিত 1 ঘণ্টা আহিবলৈ সময় নাই। কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে? কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে? এই কথাবিলাক আজি বিটিআৰৰ 35 লাখ নাগৰিকক মিছলিড কৰিবলৈ তেখেতসকলে এই কামবিলাক কৰিব নালাগে। চব কথাৰ এনচাৰ আছে আমাৰ তাত। 70 বছৰ চৰকাৰ চলাইছে আপোনালোকে, কিন্তু আৰু ভাল চৰকাৰ চলোৱা নাই। এই সময়ত হত্যা, হিংসা, কিমান কি কথা হৈ গৈছে। বিভিন্ন যিবিলাক বড়োলেণ্ডত কোনোদিন নোহোৱা কালচাৰবিলাকো আপোনালোকে এই 70 বছৰত আনি থৈ গৈছে। জুৱা, মদ, ভাং, কিবা কিবি যিবিলাক আমি পাব্লিকলি উচ্চাৰণ কৰিবলৈ টান পাওঁ, তেনেকা কামবিলাকো আপোনালোকে কৰি গৈছে। বিটিচিত এনেকা কালচাৰবিলাক বড়ো সমাজতো নাছিল, বিটিচিতো নাছিল। আৰু আজি এই সকল মানুহে পাব্লিকলি মিটিংবিলাকত বহুত ডাঙৰ ডাঙৰ কিছুমান ল'ৰাবিলাকক লগাই পেলাই কৈ আছে যে এইটো কৰোঁ, এইটো কৰোঁ, এইটো কৰোঁ। চিঞৰিলে সত্যটো শেষ হৈ নাযায়। সত্যটো সত্যই। যিমান চিঞৰি কওক, যিমানে মিছলিড কৰিবলৈ শেষ, মোক চেণ্ডেল মালা আলক ৰাতিপুৱাৰ পৰা গধূলি ছ'চিয়েল মিডিয়াত, তাত সত্যটো শেষ হৈ নাযায়। সত্য ইজ সত্য। আৰু আমি আপোনালোকৰ নিচিনা বিটিচি দখল কৰিবলৈ অহা নাই। আপোনালোকে 17 বছৰ দখল কৰি খালে, লুটি পুটি খাই শেষ কৰিলে। আমি 1 মিনিট 1 ছেকেণ্ড বিটিচিৰ ৰাইজক সেৱা কৰিবলৈ আহিছোঁ। আমাৰ মাসকলক, আমাৰ ভাই ভনীসকলক, আমাৰ ডিজেবল সকলক, আমাৰ খেতিয়কসকলক, আমাৰ বড়ো, অসমীয়া যিমান জনগোষ্ঠী আছে, বঙালী, মাইনৰিটি, কোচ ৰাজবংশী, সূত্ৰধৰ, আপুনিতো জনগোষ্ঠীবিলাকৰ নামো ক'ব নোৱাৰিব, মোৰ তাত চব লিষ্ট আছে। এই গোটেইখিনিক আমি সেৱা কৰিবলৈ আহিছোঁ। আৰু আপোনালোকৰ দখল কৰা মনোভাৱ, দখলদাৰীয়ে কেতিয়াও ভাল সেৱা কৰিব নোৱাৰে। সেৱা কৰিবলৈ আহিব লাগিব। তো এইকাৰণে ৰাজনীতি অহাকালি কোনে হ'ব কি জানে। বহুতবাৰ মোক প্ৰভোক কৰি আছে যে চেলেঞ্জ কৰি অমুক কথা কওক, তুমুক কথা কওক। আপোনালোকৰ নিচিনা ভয়াতুৰ আৰু পলায়নবাদী মানুহ পৃথিৱীত নাই। সাহস আছে যদি এই 4-3 হাজাৰ কণ্ট্ৰেক্টৰক পইচা দি যাব লাগিছিলে, আপুনি ফাণ্ড দি পেলাই পেমেণ্ট কৰি যাব লাগিছিলে। কিয় ঠগাই গ'ল নিজৰ দাদা ভাইবিলাকক? আমি UPPL বিজেপি চৰকাৰত 5 বছৰত আপোনালোকে
চাব 5 বছৰৰ পিছত কোনো এজন মানুহে আমাৰ কাৰণে টোপনি হাৰা হ'ব নালাগে কোনো এজন মানুহে আপোনাৰ কাৰণে টোপনি হৰণ হ'ব নালাগে হৰণ হ'ব আপোনালোকৰ নিচিনা মানুহবিলাকৰ কাৰণে তো সেই কাৰণে আজি ৰঙালী বিহুৰ সময়ত মই এই কথাখিনি ক'লো কাৰণ পাব্লিকক কোনবা মিছলিড কৰিব হেতু আমি কেতিয়াও সহ্য নকৰ আৰু কৰি থাকাটো আমি পাব্লিক ৰিপ্ৰেজেন্টেটিভ হ'বই নোৱাৰিম যদি আমি সদনৰ ভিতৰতে হওক বা বাহিৰতে হওক যদি কোনোবাই মিছলিড কৰে আজি কোকৰাঝাৰত পৰ্বত জৰাৰ পৰা লৈ ফ্লাই কোকৰাঝাৰৰ বিভিন্ন জাগাত শ বিঘা ফৰেষ্টৰ মাটি যাই ফ্লাই চাহ বাগান বনাইছে আপোনালোকে আমি বনোৱা নাই আমি সেই ফৰেষ্ট বিলাক প্ৰিজাৰ্ভ কৰিব বিচাৰিছো আৰু আপোনালোকে শ মাটি বেদখল কৰি ফ্লাই চাহ বাগান বনাই থৈ গৈছে আৰু আজি সাধাৰণ মানুহ প্ৰভোগ কৰি আছে যে এইবিলাক আন্দোলন কৰ কিবা কৰ হেন কৰ টেন কৰ এইবিলাক প্ৰভোগ কৰি আছে এনেকা কৰিবলৈ নাপায় সংগ্ৰাম কৰি উঠি একবাৰ চৰকাৰ পাইছে সংগ্ৰাম কৰি উঠি একবাৰ ৰাজনীতি কৰিবলৈ শাসন কৰিবলৈ সুযোগ পাইছে ৰাইজক সেৱা কৰিব লাগে আৰু আমি হিতুকে বিচাৰো তো এই কাৰণে আহি থকা দিনবিলাকত আমাৰ মডেল অফ পলিটিক্সত আমি সবকে একেলগে লৈ আগবাঢ়ি যাব বিচাৰিছো ইয়াত আজি তাৰিখত আমি আনন্দিত হৈছো ইয়াত বাথু আৰছো হৈ আছে ব্ৰহ্মৰ আহুতিও হৈ আছে খ্ৰীষ্টানৰ প্ৰেয়াৰো হৈ আছে আমাৰ মাইনৰিটি সকলৰ নামাজো হৈ আছে ঈদো হৈ আছে আমাৰ গীতা ভগৱত পাঠ হৈ আছে ৰাম কথা হৈ আছে কীৰ্তন পাঠ হৈ আছে দুৰ্গা পূজা কালী পূজা যিমান আছে আমাৰ আজি হোলিৰ পৰা লৈ পেলাই সব ভালকে প্ৰচলন হৈ আছে এই পৰিৱেশটোৱে চাব বিচাৰিছিলো আমি আৰু আমাৰ কাম এতিয়া কমপ্লিট হৈ গ'ল গতিকে আহি থকা দিনত বিটিআৰ অঞ্চলৰ ৰাইজৰ যি কোৱালিটি অফ লাইফ ইটো ইম্প্ৰুভ কৰিবৰ কাৰণেহে আমি কাম কৰি আছো আজিৰ যিটো ইউপিপিএল বিজেপি মডেল অফ পলিটিক্স আমাৰ কাউন্সিলত বিটিআৰ কাউন্সিলত আমাৰ মডেলটো হৈছে আমি কাকো টাৰ্গেট কৰি কাম কৰা নাই কাকো বেয়া পাই কাম কৰা নাই কাকো আমি টাৰ্গেট কৰি লোৱা নাই আমাৰ টাৰ্গেটটো হৈছে 35 লাখ জনসাধাৰণৰ প্ৰত্যেকজন মানুহৰ কোৱালিটি অফ লাইফ জীৱনৰ কোৱালিটিটো গুণটো কেনেকৈ আগুৱাই লৈ যাব পাৰে হিতুক লৈহে আজি আমি চিন্তা কৰি আছো আৰু কাম কৰি আছো গতিকে বিটিআৰ অঞ্চলৰ ৰাইজে ইতিমধ্যে দেখা পাইছে শান্তিৰ ফালে কোন আছে অশান্তিৰ ফালে কোন আছে মানুহক মিছা কথা কোৱা প্ৰলোভন ভুৱা কথা কৈ ৰাজনীতি কোনে কৰে সঁচা কথা কৈ ৰাইজক সেৱা কৰি কোনে ৰাজনীতি কৰে তাত আৰু বেছি কথা কৈ কোনো মানে ৰাইজক আজি মিছলিড কৰিব নোৱাৰে গতিকে মই আপোনালোকৰ জৰিয়তে আজি এই কথাখিনি জনাই দিলো আশা ৰাখিছো যে বিটিআৰ অঞ্চলৰ ৰাইজে এই গোটেই কথা বুজি পায় আৰু আহি থকা সময়ত সমন্বয়ৰ খাতিৰত শান্তিৰ খাতিৰত উন্নয়নৰ খাতিৰত আমি একেলগে আগবাঢ়ি যাব লাগিব এই কথাটোকে আমি বিচাৰিছো আৰু আপোনালোক আজি মই কোকৰাঝাৰৰ বিশেষকৈ এই অশান্তি সময়ৰ পৰা শান্তিৰ সময়লৈকে যিসকলে সাংবাদিকতা কৰিছে প্ৰত্যেকটো মুহূৰ্তৰ সাক্ষী হৈছে আপোনালোকৰ জৰিয়তে এইখিনি কথাটো আমাৰ বড়োলেণ্ড তথা অসমবাসী ৰাইজক জনাইছো আৰু আশা ৰাখিছো এই নতুন বছৰত সকলো খুব শান্তিৰ মাজেৰে ভাল এটা মংগল এটা পৰিৱেশৰ মাজেৰে সবে আগবাঢ়ি যাব পাৰিব সকলোৰে পৰিয়ালত উন্নতি আহিব সকলোৰে জীৱনত সফলতা আহিব এটুকে মই কামনা কৰিছো ধন্যবাদ Any question? আমি SIOৰ কাৰণে 674 এলিমেন্টাৰী টিচাৰৰ SIOৰ কাৰণে বাট চাই আছো SIO যেতিয়াই আহি পাব তেতিয়াই এপইন্টমেন্ট দিবলৈ আমি ৰেডি আছো হাই স্কুলৰ ক্ষেত্ৰত আমাৰ ইন্টাৰভিউ চলি আছে 1400 এবভ টিচাৰ এপইন্টমেন্ট হ'ব ইন্টাৰভিউ শেষ হোৱাৰ এক সপ্তাহ পিছতে আমি এপইন্টমেন্টটো দিয়া আৰম্ভ কৰিম গতিকে হাই স্কুলত যিবিলাক ভেকেন্ট পোষ্ট আছে এই 1400 পোষ্টটো ফিল আপ কৰাৰ লগে লগে মই ভাবিছো বহুতখিনি ভেকেন্ট পোষ্টটো ফিল আপ হৈ যাব আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰো ইন্টাৰভিউ চলি আছে গতিকে বহুত জায়গাত পোষ্ট গ্ৰেজুৱেট টিচাৰে হ'ব খালি এলিমেন্টাৰীত এই 600 পোষ্টটো ফিল আপ কৰাৰ পিছত আৰু 400 পোষ্ট আমাৰ ভেকেন্ট হৈছে এইখিনিও আমি অসম চৰকাৰলৈ লিখিছো মই ৰঙালী বিহুৰ পিছতে আশা ৰাখিছো যে SIO খিনি আহিব আৰু SIO খিনি আহাৰ লগে লগে আমি এপইন্টমেন্টৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম তেতিয়া মই ভাবো যিখিনি সিঙ্গেল টিচাৰ আছে ইটো বহুতখিনি ফিল আপ হৈ যাব সায়েন্স টিচাৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা আমি চিন্তা কৰি আছো যিবিলাক BSc MSc কৰা ল'ৰা ছোৱালী আছে আমাৰ এৰিয়াত যিসকলৰ চাকৰি হোৱা নাই তেখেতসকলক অলপ আমি পাৰ্ট টাইমৰ কাৰণে চৰকাৰে ল'ব বিচাৰিছো যাতে সায়েন্স আৰু মেথছটো আমি অলপ ইমপ্ৰুভ কৰিব পৰা যায় কোকৰাঝাৰ টাউনৰ বাহিৰত যিবিলাক নদী আছে
এই নদীবিলাকৰ ভিতৰত ভালনাৰেবল পইণ্টবিলাক গোটেই বিটিআৰত আমাৰ ওলোৱা হ'ল আৰু সেই ভালনাৰেবল পইণ্টবিলাকত কাম কৰিবৰ কাৰণে আমাক যিখিনি সুবিধা লাগে বা সহযোগ লাগে অসমৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগতো মই কথা পাতিছোঁ আৰু তেখেতসকলে আমাক যিমান লাগে পৰ্কুপাইন আৰু জিঅ' বেগ দিম বুলি কৈছে আৰু সেই হিচাপে বাকী কেৰিং চাৰ্জ আৰু লেবাৰ কষ্ট এইটো আমাৰ চৰকাৰৰ পৰা দি পেলাই আমি প্ৰায় ভালনাৰেবল পইণ্টখিনি কাম কৰি মেনেজ কৰিবলৈ চেষ্টা কৰি আছোঁ কোকৰাঝাৰ টাউনৰ যিটো আউটলেট এইটো এটা জায়গাত যাই বন্ধ হয় সেইকাৰণে কৃত্ৰিম বান বা ফ্লাডবিলাকত অলপ বানপানী হয় সেইটো এই ৰঙালী বিহুৰ পিছতে ইয়াৰ ড্ৰেইন যিটো আছে ড্ৰেইনটো চাফা কৰা ড্ৰেইনৰ ছাইডত ফেন্সিং দিয়া যাতে মানুহবিলাকে গাৰ্বেজবিলাক পেলাব নোৱাৰে তেনেকুৱা কিছুমান কথা আলোচনা কৰা হৈছে মই আশা ৰাখিছোঁ অহা 25 তাৰিখৰ ভিতৰতে আমি এই কামটো আৰম্ভ কৰিব পাৰিম মই ধন্যবাদ জনাইছোঁ তেখেতে এটা বহল মন লৈ পেলাই কৈছে তো তেনেকুৱা পৰিৱেশ আহিলেতো ময়ো ভাল পাম কিন্তু আজিলৈকেতো হোৱা নাই মই তাকে কৈ আছোঁ 1967ৰ পিছত আমাৰ যিবিলাক দুটা তিনিটা দল হৈছে এইবিলাক এক কৰিবৰ কাৰণে কেতিয়াবা বড়ো সাহিত্য সভা কেতিয়াবা নিখিল বড়ো ছাত্ৰ সন্থা বড়োৰ সচেতন মহলে বহুত চেষ্টা কৰি আহিছে কিন্তু এইটো হোৱা নাই আজি তেনেকুৱা পৰিৱেশবিলাক হ'লেতো ভাল হয় কিন্তু এতিয়া বিভিন্ন জায়গাত কাৰ্বি আংলঙতো দেখিছোঁ বা বিভিন্ন অঞ্চলতো দেখিছোঁ ডেমক্ৰেটিকভাৱে বা পলিটিকেলি নট ডেমক্ৰেটিক পলিটিকেলি কি হয় মানুহবিলাকে বহুত সময়ত তেনেকুৱা ডিভাইড হৈ থাকে আৰু চবৰো এজেণ্ডা বেলেগ কাৰোবাৰ এজেণ্ডা সমাজ সেৱা কাৰোবাৰ এজেণ্ডা পাৱাৰ তো সেইকাৰণে বহুত সময়ত যায় মিলিব নোৱাৰে তো গতিকে তেনেকুৱা হ'লেতো ভালেই পাম এই কথাটো লৈ আমি খুব মাইনুটলি ষ্টাডি কৰিছোঁ এতিয়া আমাৰ ছেটেলাইট ইমেজবিলাকো আমি কালেক্ট কৰিছোঁ গ্ৰাউণ্ডতো ছাৰ্ভে হৈ আছে আৰু আগৰ সময়তকৈ যথেষ্ট এইটো কমি গৈছে কিন্তু এতিয়াও আছে এইটো 100% নাই বুলি নকওঁ আমি লাহে লাহেকৈ কৰিছোঁ কাৰণ কিছুমান মানুহে প্ৰভোগ কৰি থাকে আমি এগেইন কনফ্লিক্ট এটা হওক বা কিবা বেয়া ঘটনা হওক এইটো বিচৰা নাই কিন্তু বিশেষকৈ আমাৰ যিখিনি এৱাৰনেছ আৰু যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাম কৰা ইয়াত বহুতে সহযোগ কৰা নাই এটা চাম আছে এইটো সদায় প্ৰভোগ কৰি থাকে এটা ছেকশ্যনে তো এই কাৰণে আমি খুব স্মুথলি কামটো কৰি আছোঁ আৰু মই ভাবোঁ বহুত বেছি দিন নালাগিব আজি ৰিচেণ্টলি চিনা জহেলাও যিটো নেশ্যনেল পাৰ্ক ঘোষণা কৰা হ'ল তাৰ পৰা 54 ফেমিলি ওলাই আহিছে তেখেতসকলৰ ছেটেলমেণ্ট দিয়া হ'ল লাহে লাহেকৈ তেখেতসকলৰ মাজতো এৱাৰনেছ হ'লে মই ভাবোঁ এই কামখিনি বন্ধ হ'ব আৰু এইটো এটা বছৰো নহয় যোৱা 20-25 বছৰৰ পৰা এই ট্ৰেণ্ডটো চলি আহিছে গতিকে আমাৰ এই সময়ত আমি 50 to 70% আমি কমপ্লিট কৰিলোঁ এইটো বন্ধ কৰাত বাকী 25%টো আমি চেষ্টা কৰি আছোঁ চাওক সিন্ডিকেটটো BPFৰ দিনত আছিলে আপোনালোকেও কোকৰাঝাৰতে আছে আমিও কোকৰাঝাৰতে আছোঁ চ' সিন্ডিকেটটো ক'ত হৈছে এইটো স্পেচিফিক কৰক সিন্ডিকেটটো তেখেতসকলৰ দিনত হৈছিলে আৰু সেই সময়ত শ্ৰীৰামপুৰ গটত সৰু সৰু ঘৰ বনাই কিবা বনাই মানুহ যাব নোৱাৰে দিনে ৰাতি আমিতো চবেই দেখা পাইছিল আজিতো তেনেকুৱা নাই গোটেই নেশ্যনেল হাইৱেত গাড়ী দৌৰি কৰি আছে আৰু তাৰ পিছত তেখেতসকলে কৈ আছে সিন্ডিকেট হৈ আছে তো এতিয়া চাওক BPFৰ কথা হৈছে যিটো নোহা বস্তুটো পাব্লিকৰনো কুইজনে শ্ৰীৰামপুৰ গেটত যায় এর ভাবিছে যে শ্ৰীৰামপুৰ গেটৰখিনিহে জানে ইয়াতে সিন্ডিকেট হোৱা নাই এই কথাটো কৈ যদি বাকি ওদালগুৰিৰ মানুহ বাক্সাৰ মানুহবিলাকক যদি বা অসমৰ বাকি পাৰ্টৰ মানুহবিলাকক যদি আমাৰ ওপৰত নেগেটিভ কৰাব পাৰে এইটো ভাল হ'ব এই কথাটো তেখেতসকলে কৰি আছে আদাৰৱাইজটো আৰু সিন্ডিকেট হোৱা নাই আপুনিও দেখিছে আপুনিও কোকৰাঝাৰৰ ময়ো কোকৰাঝাৰতে আছোঁ এতিয়া বলক আমি একেলগে যাওঁ শ্ৰীৰামপুৰৰ গাড়ী লৈ যদি কোনোবা সিন্ডিকেট কৰিছে এৰেষ্ট কৰিম লগে লগে তেনেকাটো কোনো পৰিৱেশে নাই কিন্তু তেখেতসকলৰ দিনতো মানুহে যাব পৰা নাছিল এই ধাবা গেটাত বহি থাকে দিনে ৰাতি মদ খায় আড্ডা পিটে দাদাগিৰি মাৰপিট কৰে কোনোবা গাড়ী ড্ৰাইভাৰক কিবা ড্ৰাইভাৰক পইচা নিদিলে এইবিলাকতো চলি আছিলে এতিয়া নাই ইভেন তেখেতসকলৰে কিছুমান ল'ৰাবিলাক এতিয়াও টল গেটবিলাকত যাই পেলাই পইচা তুলিব বিচাৰে তেখেতসকলৰ ল'ৰাবিলাক আমাৰ নহয় আপোনাৰ তাত একো তথ্য নাই ষ্টেট গভৰ্ণমেণ্টে লৈ যোৱাৰ আমিহে চৰকাৰ আমিহে ক'ব লাগিব লৈ গ'লে আমাৰ পৰা কোনো ৰেভিনিউ অসম চৰকাৰে লৈ যোৱা নাই যি ৰেভিনিউ পায় আমিয়ে পাওঁ খালি আগত মেনুৱেল আছিলে আমি এতিয়া ডিজিটেল কৰি আছোঁ ফৰেষ্টৰটো বাকি লেণ্ড ৰেভিনিউ যি আহে লেণ্ডটোতো আগৰ সময়ত ছেটেলমেণ্টে লোৱা নাই মানুহে কাৰণ 1 বিঘা মাটি যদি 5 লাখ টকাত কিনে আপুনি 4 লাখ টকা দিব লাগিব প্ৰায় 3,75,000 দিলেহে
আপোনাৰ মাটি সেটেলমেন্ট হয় এইকাৰণে কোনো মাটি সেটেলমেন্টৰ কাৰণে আহাই নাই যোৱা মানে 17টা বছৰ এতিয়া আমি কি কৰিলো যে মাটি সেটেলমেন্টত 1 বিঘা মাটিত মাত্ৰ 1000 দিব লাগিব আৰু 20 বিঘা যদি কিনে কিমান লাখত কিনে ইয়াৰ লগত মতলব নাই আপুনি 20 লাখতো কিনিব পাৰে 10 লাখতো কিনিব পাৰে আগত আপুনি 20 লাখত কিনিলে আপুনি 18 লাখ টকাটো আপুনি জমা দিব লাগিছিল সেটেলমেন্টৰ কাৰণে জোনেল ভ্যালুটো এতিয়া আজিৰ তাৰিখত আপুনি 1 বিঘা মাটি কিনক 1 কোটি টকাত আমাক 1000 টকা দিয়ক আৰু তাৰ পিছত উপৰিঞ্চি আপুনি যদি 20 বিঘা কিনে বাকি 19 বিঘাৰ কাৰণে মাত্ৰ 1000 টকাই দিব লাগে 100 টকা এইখিনি কাম কৰি দিল গতে ৰেভিনিউ কোনো অসম চৰকাৰে নিয়া নাই আমাক দিহে আছে এবাৰো এসপিটিত পইচা বাঢ়াই দিছে আমাক হ্যাপিনেস মিশন কাম আৰম্ভ কৰাৰ কাৰণে শান্তিত ৰাখিব পাৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10 কোটি টকা এক্সট্ৰা দিছে হ্যাপিনেস মিশনত কাম কৰিবৰ কাৰণে 60টা ভিলেজ নতুন আমাৰ খনিতপুৰ বিশ্বনাথৰ পৰা আহিল এই 60 ভিলেজত কাম কৰিবৰ কাৰণে 10 কোটি টকা আৰু এক্সট্ৰা দিছে তাতেও কিছুমান ডেভেলপমেন্ট কাম আৰম্ভ কৰিব লাগে গতিকে আমাৰ কোনো ৰেভিনিউ যোৱা নাই জোনেল দিবলৈ ভয় কৰি বিপিএফৰ লিডাৰ বিলাকে আজিহে হেৰি কৰিছে ৰেজিষ্টাৰ কৰিছে বিপিএফৰ লিডাৰ বিলাক এতিয়া ৰেজিষ্টাৰ কৰা আৰম্ভ কৰিছে আগৰ ৰেজিষ্টাৰ কৰিব পৰা নাছিল জোনেল ভ্যালুটো তেখেত সকলৰ মানুহৰ ইজ অফ লিভিং মানুহে সহজভাৱে কেনেকৈ জীয়াই থাকিব পাৰে কেনেকৈ কাম কৰিবলৈ ইয়াৰ ওপৰত কোনো মতলব নাই তেখেত সকলৰ নিজৰ দোকান চলিলে হ'ল থ্যাংক ইউ